Hello everyone. সকলোৱে জানে যেহেতু মই এটা দিন মেথছৰ ক্লাছ কৰোঁ এটা দিন জিকে ক্লাছ কৰোঁ সো হিদিনাখন মেথছৰ ক্লাছ কৰাৰ কাৰণে আজি এটা জিকে ক্লাছ কৰা বাঞ্ছনীয় হৈছিলে সো জিকে ক্লাছৰ ফালৰ পৰা চাবলৈ গ'লে আজি এইটো ক্লাছ বহুত বেছি ইম্পৰ্টেণ্ট হয় মই সকলোবোৰ পসিবল কোৱেশ্চনছ ইয়াতে কভাৰ আপ কৰিছোঁ য'ত আসাম জিকে ফালৰ পৰা হয়তো এপিএসসিত বা আসাম পুলিচত বা যিকোনো এটা আসামৰ এছিষ্টেণ্ট লেভেল এক্সামত আহিব পাৰে ঠিক আছে তো ভিডিওটো বেছি লম্বা নকৰি পিনে let me introduce you myself I am Kuldeep Deka I am a faculty in Smartway Guwahati my phone number is 9101145961 so let's start the video the question number 1 says that তো প্ৰথমটো কোৱেশ্চন এটো কৈছে যে the newly founded Sanskrit University in Assam is situated at অসমত ৰিসেন্টলি বেছি বছৰ হোৱা নাই কিমান আগতে আমাৰ সংস্কৃত ইউনিভাৰ্সিটি ফাউন্ড কৰা গৈছিলে যেটোৰ নাম আছিল তোমাৰ কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত ইউনিভাৰ্সিটি হয়নে কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত ইউনিভাৰ্সিটি আছিল তো সেই ইউনিভাৰ্সিটিখন আমাৰ অসমৰ কোনখন ডিস্ট্ৰিক্টত তোমাৰ সিটিত আছে বুলি কোৱেশ্চন সুধিছে আপোনাৰ তো এনসাৰ যিজনে জানে ভালকে গম পাইছে চাগে the answer is নলবাৰী ঠিক আছে নলবাৰীত আপোনাৰ কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত ইউনিভাৰ্সিটিখন ফাউন্ড কৰা গৈছে আৰু সাইড বাই সাইড কিছুমান সকলো সৰু কথা কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত ইউনিভাৰ্সিটিখন ফাউন্ড কৰা গৈছে সন 2011 চনত এটো এষ্টাব্লিশমেন্ট ইয়াৰ হয় আপোনাৰ এন্ড কাৰেন্টলি দীপক কুমাৰ শৰ্মা ঠিক আছে কাৰেন্টলি দীপক কুমাৰ শৰ্মা ইজ দা ভাইস চেঞ্চেলৰ অফ this university এখনিও যদি জানি থব পাৰে অলপমান ভাল বস্তু তো দীপক কুমাৰ শৰ্মা ইজ দা ভাইস চেঞ্চেলৰ অফ this university সংস্কৃত ইউনিভাৰ্সিটি যেটোৰ নাম কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত ইউনিভাৰ্সিটি এটো নলবাৰীত আছে সন 2011 চনত এখন এষ্টাব্লিশমেন্ট হৈছিল তো হাউ আমি গৈ থাকো এবাৰ আমাৰ নেক্সট কোৱেশ্চনটো ফালেৰে Question number 2 in Assam Legislative Assembly how many seats are there for the ST তো ৰিজাৰ্ভেশন অকল এডুকেশনতে থাকে বুলি নহয় ৰিজাৰ্ভেশন সকলোতে আছে যেনেকে বহুতে ভাল পাইছে শুনি বিনে আসাম লেজিসলেটিভ এসেম্বলি য'ত ৰিজাৰ্ভেশন থাকে আমাৰ তাতে এসটি সকলৰ কাৰণে কিমানটা সিট বাঞ্ছনীয় হৈ আছে আপোনাৰ তো প্ৰথমতে অলপ ফ্যাক্ট কথা কৈ দিছো মই কি আসাম লেজিসলেটিভ এসেম্বলি সকলোৱে জানে চাগে আমাৰ 126টা সমষ্টি আছে তো 126টা সমষ্টিৰ পৰা আমাৰ এসটি সকলৰ বাবে কিমানটা সিট ৰিজাৰ্ভড আছে হেতু কোৱেশ্চন সুধিছে The answer is 16টা সিট আমাৰ এসটি সকলৰ কাৰণে আছে আচ্ছা কিছুমান সৰুৰ কথা এটো কবলৈ গলে 16টা সিট আপোনাৰ এসটিৰ কাৰণে বাঞ্ছনীয় হয় তাৰে পৰা এসসিৰ কাৰণে আমাৰ সিট ৰিজাৰ্ভ আছে তাৰে আধা মানে 8টা সিট তো দেখা পালো আমি এতিয়া 24টা সিট হৈ গল এসটি আৰু এসসি মিলি পিনে 16 আৰু 8 তো তেনে হলে বাকি 102টা সিট যে আছে এটো আনৰিজাৰ্ভডৰ কাৰণে হয় যদি কোৱেশ্চনটো কেতিয়াবা ইটো খুদে কি আনৰিজাৰ্ভড বা ইউআৰৰ কাৰণে কিমানটা সিট ৰিজাৰ্ভড আছে আসাম লেজিসলেটিভ এসেম্বলিত তো তেনে হলে এনসাৰ হ'ব 102টা আৰু এসটি খুদাৰ কাৰণে এনসাৰটো 16ত সমাপ্ত হ'ব এসসি যদি খুদিলে হয় এনসাৰটো 8 আহিলে হয় ঠিক আছে বাৰু আমি আমাৰ নেক্সট কোৱেশ্চনটো ফালেৰে আগবাঢ়ো গৈ Question number 3 In which year was Boro Sahitya Sabha founded? অসম সাহিত্য সভাৰ কোৱেশ্চনছ বহুতে কৰিছে চাগে তো এইটো এটা প্ৰথম কোৱেশ্চন চাগে আপোনালোকে পাইছে বড়ো সাহিত্য সভাৰ ওপৰত বড়ো সাহিত্য সভা কেতিয়া এষ্টাব্লিশড হৈছিল বা কেতিয়া ফাউন্ড হৈছিল সেই কোৱেশ্চনটো এটো উঠা হৈছে ইয়াত আচ্ছা বড়ো সাহিত্য সভা ফাউন্ড হৈছে 1952 ত ঠিক আছে বড়ো সাহিত্য সভা ফাউন্ড হৈছে 1952 ত ৰিসেন্টলি অলপ আগতে আমি শুনিছো যাকে কোকৰাঝাৰত 2019ত কোকৰাঝাৰত বড়ো সাহিত্য সভা হৈ পিনে গল যৰ আমাৰ প্ৰেসিডেন্ট আছিল তৰেন বড়ো ঠিক আছে এটা কাৰেন্ট যদি খুদে কি বড়ো সাহিত্য সভাৰ প্ৰেসিডেন্ট এতিয়া বৰ্তমান কোন হয় তো তেনে হলে তৰেন বড়ো এই মানুহজন আপোনাৰ এতিয়া বৰ্তমান বড়ো সাহিত্য সভাৰ প্ৰেসিডেন্ট হৈ আছে 2017 চনৰ পৰা আচ্ছা 1952 চনত যেতিয়া ফাৰ্স্ট টাইম হৈছিল তেতিয়া ফাৰ্স্ট বড়ো সাহিত্য সভাৰ প্ৰেসিডেন্টৰ কথা যদি খুদে তেতিয়া হলে এনসাৰ হ'ব আপোনাৰ জয়ভদ্ৰ হেগঘাৰ ঠিক আছে জয়ভদ্ৰ বুলি কলেও ভুল নহয় জয়ভদ্ৰ তেখেত আছিল প্ৰথম বড়ো সাহিত্য সভাৰ প্ৰেসিডেন্ট আছিল বাকি অসম সাহিত্য সভাৰ কথাটো সকলোৱে জানে চাগে অসম সাহিত্য সভা এষ্টাব্লিশ হৈছিল 1917ত 1917 অসম সাহিত্য সভা আছিল বাট কোৱেশ্চন was for বড়ো সাহিত্য সভা তো তেনে হলে the answer would be 1952 তৰেন বড়ো is current president and জয়ভদ্ৰ হেগজাৰ আছিল ফাৰ্স্ট বড়ো সাহিত্য সভাৰ প্ৰেসিডেন্ট আৰু আমি কোৱেশ্চন 4ৰ কাৰণে আগবাঢ়ো Question 4 Who is the first speaker of Assam Legislative Assembly? অসম বিধান সভাৰ প্ৰথমজন স্পিকাৰৰ নাম সুধিছে সিম্পল এটা জিকে কোৱেশ্চন তেনে হল সকলোৱে জানিব চাগে অসম বিধান সভাৰ প্ৰথমজন আছিল বাবু বসন্ত কুমাৰ দাস অসম বিধান সভা এষ্টাব্লিশমেন্ট
या फिर कार्यকালত কাম কৰা ষ্টাৰ্ট কৰিছে 1937 পৰা তো 1937 প্ৰথমবাৰৰ কাৰণে বাবু বসন্ত কুমাৰ দাস আছিল স্পিকাৰ ঠিক আছে আৰু যদি কেতিয়াবা খুদে আমাৰ ইণ্ডিয়াৰ ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত প্ৰথম ইন্ডিপেন্ডেন্টৰ আমাৰ স্পিকাৰ জনৰ নাম তো তেনেহলে এনসাৰ উড বি দেবেশ্বৰ শৰ্মা ঠিক আছে এনসাৰ উড বি দেবেশ্বৰ শৰ্মা দেবেশ্বৰ শৰ্মা ठीक है he is the second and he was independent India first হয় তেখেত দেবেশ্বৰ শৰ্মা আৰু প্ৰথম আছিলে বাবু বসন্ত কুমাৰ দাস 1937 তেতিয়া আমাৰ ইণ্ডিয়াৰ ইন্ডিপেন্ডেন্স হোৱা নাছিলে so let's go to question number 5 question 5 the famous Digholi Pukhuri was excavated by which of the following ruler of Assam আমি সকলোৱে দেখিছোগে সন্দিকৈ কলেজৰ আগত যেটো দিঘলি পুখুৰীটো আছে সেই দিঘলি পুখুৰীটো কোনজন অসমৰ ৰজাই খান্দিছিলে কোৱেশ্চনটো এটো হয় তো ভেৰি ইম্পৰ্টেন্ট আৰু সকলোৱে দেখা এটা প্ৰশ্ন কি দিঘলি পুখুৰীটো অসমৰ কোনজন ৰজাই খান্দিছিলে তো নৰনাৰায়ণ হয়নে ভাগদত্ত হয়নে ৰাজেশ্বৰ সিংহ আৰু প্ৰমতা সিংহ এই দুজন আপোনাৰ আহোম ৰজাৰ হয় বাকি ওপৰ দুজন এজন নৰনাৰায়ণ সকলোৱে শুনিছে আৰু ভাগদত্ত এটো এটা শুনিছে সকলোৱে নৰকাৰ ৰজাৰ লৰা আছিলে এন তেখেতে একচুয়ালি খান্দিছে ভাগদত্ত যিজন নৰকাৰ ৰজাৰ পুত্ৰ আছিলে তো তেখেতে একচুয়ালি খান্দিছিলে তো আপোনাৰ দিঘলি পুখুৰীটো কিহৰ কাৰণে তেখেতৰ যিটো জিয়ৰী আছিলে জিয়ৰীজনৰ নাম আছিলে ভানুমতি তো তেখেতৰ জিয়ৰীজনৰ নাম ভানুমতি আছিলে তেখেতৰ স্বয়ম্বৰৰ কাৰণে একচুয়ালি বা বিয়া খন দেখিবলৈ সৌন্দৰ্য হওক সেই কাৰণে তেখেতে দিঘলি পুখুৰীটো নিৰ্মাণ কৰিছিলে খান্দি উলিয়াইছিলে তো ভানুমতিৰ বিয়াৰ কাৰণে কিতাবা প্ৰশ্নটো এনেকুৱা হ'ব পাৰে আৰু লগতে মনত ৰাখিব এই ভাগদত্তজনে আমাৰ অসমৰ ফালৰ পৰা পাৰ্টিসিপেট কৰা মহাভাৰতৰ ৰজাও আছিলে মহাভাৰতৰ অসমৰ কোনজন ৰজাই পাৰ্টিসিপেট কৰিছিলে ফ্ৰম দা কৰব সাইড কৰবৰ ফালৰ পৰা পাৰ্টিসিপেট কৰা ৰজাজন আছিলে ভাগদত্ত আছিলে কাৰণ সকলোৱে জানে চাগে অকমান হলো কি আমাৰ যেটো নৰকা ডাইনেষ্টি আছিলে তেওঁলোকৰ ফাল এটা মিত্ৰতা নাছিলে শ্ৰীকৃষ্ণৰ লগত তো শ্ৰীকৃষ্ণ একচুয়ালি পাণ্ডৱৰ ফালৰ পৰা ফাইট কৰিছিলে যেহেতু আমাৰ ভাগদত্ত কৰবৰ ফালৰ পৰা পাৰ্টিসিপেট কৰিছিলে ঠিক আছে তো তেখেত আমাৰ প্ৰাগজ্যোতিষপুৰৰ ৰজাও আছিলে তো হক আমি যাও এতিয়া क्वेश्चन नंबर 6 লৈ तो गाइस क्वेश्चन नंबर 6 जो आपको दिख रहा है इसमें ये पूछा जा रहा है कि इन व्हिच हिल टॉप द हयग्रीव माधव टेम्पल एट हाजो इज लोकेटेड हयग्रीव माधव टेम्पल तो साके সকলোৱে দেখিছে হয়গ্ৰীৱ মাধৱ টেম্পল তো যিখন পাহাৰৰ ওপৰত আছে সেই পাহাৰখনৰ নাম হাজোৰ কোনখন পাহাৰ হয় চিত্ৰাচল হয়নে যোগিনী হিল হয়নে সন্ধ্যাচল হয়নে মণিকুট হিল হয় ঠিক আছে তো এইটো কোৱেশ্চন হয় তো আনসাৰ সাকে এইটো হয় তো সকলোৱে জানে সাকে এইটো তো মণিকুট হিল ইজ দা হিল য'ত হয়গ্ৰীৱ মাধৱ মন্দিৰটো সিটুৱেটেড আছিল আচ্ছা আদাৰ দেন দিস মই অলপমান ফ্যাক্ট কৈ দিছো চিত্ৰাচল হিলৰ কথা মই কালি কুইজতো সুধিছিলো মোৰ টেলিগ্ৰাম চেনেলত সো চিত্ৰাচল পাহাৰত কোনটো মন্দিৰ অৱস্থিত বুলি ক'লে নৱগ্ৰহ মন্দিৰটো ঠিক আছে নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত হয় আৰু লগতে যদি কিছুমানে জানিব পাৰে যেটো যোগিনী হিল আছে যোগিনী হিলটো তোমাৰ শুক্লেশ্বৰ মন্দিৰ বা শুক্ৰেশ্বৰ যেটো মন্দিৰ আছে সেই শুক্ৰেশ্বৰ মন্দিৰৰ কাৰণে যোগিনী হিলটো হয় ঠিক আছে আৰু বাকি যদি সন্ধ্যাচলৰ কথা কও সন্ধ্যাচল পাহাৰত অৱস্থিত মন্দিৰটো হয় একচুয়ালি বশিষ্ঠ মন্দিৰটো তো এই বশিষ্ঠ মন্দিৰৰ কাৰণে সন্ধ্যাচল পাহাৰ হয় আৰু বাকি কামাখ্যাৰ কাৰণে নীলাচল হেতু সকলোৱে জানিব এন্ড আৰু কৈছো মই বা চিত্ৰাচল নৱগ্ৰহ মন্দিৰৰ কাৰণে যোগিনী পাহাৰখন শুক্লেশ্বৰ মন্দিৰ বা শুক্ৰেশ্বৰ মন্দিৰৰ কাৰণে সন্ধ্যাচল বশিষ্ঠ মন্দিৰৰ কাৰণে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কথা সুধিছে কাৰণ এটো মণিকুট পাহাৰখন হ'ব ঠিক আছে আৰু লগতে যদি মই আৰু কিবা এক্সট্ৰা ক'ব পাৰো আচ্ছা শুক্ৰেশ্বৰ যেটো মন্দিৰ আছে শুক্ৰেশ্বৰ মন্দিৰটো কোনে বনাইছিলে এটো প্ৰমতা সিংহই বনাইছিলে এটো ৰজা প্ৰমতা সিংহই বনাইছিলে আৰু প্ৰমতা সিংহৰ দ্বাৰা বনোৱা এটা ডাঙৰ মনুমেন্টটো আছে দ্যাট ইজ ৰংঘৰো প্ৰমতা সিংহৰ দ্বাৰা বনোৱা এটা মনুমেন্ট আছিল আহোম টাইমত তো আহক আমি নেক্সট কোৱেশ্চনটো কাৰণে আগবাঢ়োগৈ Question number 7 which work of Shankardev is considered as the epitome of Bhagavad Bhagavator নিচিনাই বুলি কোৱা যায় কোনখন শংকৰদেৱৰ কামক তো this is the work of Shankardev কীৰ্তন ঘোষাখন ভাগৱতৰ লগত কম্পেয়াৰ কৰা যায় শংকৰদেৱে যিখন ৰচনা কৰিছিলে আহক আমি নেক্সট কোৱেশ্চন নম্বৰ 8 কাৰণে আগবাঢ়ো Shankardev built the first namghar at শংকৰদেৱ বে কোনটো জাগাত বা কোনটো ঠাইত তেওঁৰ প্ৰথম নামঘৰটো বনাইছিলে
বৰদোৱা নে মাজুলী নে নাৰায়ণপুৰ নে পাটবাউচি তো এনসাৰ কি হ'ব লাগে আচ্ছা এনসাৰটো কোৱাৰ আগতে মই অলপ ফেক্ট কৰি দিছোঁ শংকৰদেৱৰ জন্ম হৈছিলে 1449ত শংকৰদেৱৰ জন্ম হৈছিলে 1449ত নগাঁৱৰ বৰদোৱাত হয়নে এইটো সকলোৱে জানিব নগাঁৱৰ বৰদোৱাত শংকৰদেৱৰ জন্ম হৈছিলে 1449ত এণ্ড তেখেতৰ ডেথ হৈছিলে 1568ত তো তেখেতৰ ডেথ হৈছিলে 1568ত তেখেতৰ ডেথ হৈছিলে ক'ত কোচবিহাৰত ডেথ হৈছিলে জন্ম হৈছিলে বৰদোৱাত 1449ত ডেথ হৈছিলে 1568ত তো তেখেতে এইখিনি টাইমৰ ভিতৰত প্ৰথম নামঘৰটো ক'ত বনাইছিলে এইটো কোৱেশ্চন আছিলে তেখেতৰ নিজৰ হোম টাউন বৰদোৱাত বনাইছিলে মানে নগাঁৱত বনাইছিলে তো নেক্সট কোৱেশ্চন নম্বৰ 9 ৰ কাৰণে Question number 9. At which place of the following place there exists an earthen lamp said to have been burning from 1528 by Madhavdev? Madhavdeve actually এইটো ঠাই এৰি যোৱাৰ পিছত তেখেতে এখন চাকি বন্তি জ্বলাইছিলে 1528 চনত তো যেটো দেখা পাইছাগে 1528 চনত মাধৱদেৱে এখন চাকি জ্বলাইছিলে তো হেখৰ চাকি তেতিয়াৰ পিছৰ পৰা তেওঁৰ ফলোৱাৰ্স বিলাকে এতিয়াও তেল ঢালি খৰ চাকি এতিয়াও জ্বলাই ৰাখিছে তো মোটামুটি আপোনাৰ 500 বছৰে হৈ গল তো হেখৰ চাকি এয়াৰ ভিতৰত কোনটো ঠাইত চাকিখৰ পোৱা যাব বুলি কৈছে তো ঠেকিয়াখোৱা নামঘৰত এগুছি চাকি আছে 1528 চনৰ পৰা এতিয়ালৈকে বন্তি প্ৰজ্বলন চলি আছে তাত তো হেখন ঠেকিয়াখোৱা নামঘৰ হয় আচ্ছা ঠেকিয়াখোৱা নামঘৰ ক'ত আছে বুলি ক'লে যোৰহাট হয় এনসাৰ ঠেকিয়াখোৱা নামঘৰ আছে যোৰহাটত আচ্ছা তাৰ পিছত আৰু বাকি বৰপেটাটো নহয় এনসাৰ হাজো নহয় পৰশুৰাম কুণ্ড ক'ত আছে আমাৰ লোহিত ৰিভাৰত আছে পৰশুৰাম কুণ্ড লোহিত ৰিভাৰত আছে এণ্ড পৰশুৰাম কুণ্ডৰ একচুৱেল লোকেশ্যন বুলি কয় অৰুণাচল প্ৰদেশ এইটো এটা ভাল পিকনিক স্পটো হয় তো অৰুণাচল প্ৰদেশত পৰশুৰাম কুণ্ড আছে বাকি এনসাৰ ঠেকিয়াখোৱা নামঘৰ হয় য'ত মাধৱদেৱে 1528 চনত ঠাইটো এৰি যোৱাৰ পিছত চাকিখৰ জ্বলাই থৈ আহিছিলে Question number 10 এটো অসম পুলিচত আহিব লগা চাকি এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আসাম পুলিচ ডে ইজ অবজাৰ্ভড অন হুইচ ডে অসম পুলিচ দিৱস কেতিয়া পালন কৰা যায় তো কোৱেশ্চনটো এইটো হয় তো দা এনসাৰ ইজ 1st অক্টোবৰ 1st অক্টোবৰত আমাৰ অসম পুলিচৰ ফালৰ পৰা অসম পুলিচ ডে হিচাপে সেলিব্ৰেট কৰা যায় ঠিক আছে তো আমি কোৱেশ্চন নম্বৰ 11 ৰ আগবাঢ়ো এতিয়া তো নেক্সট ইজ কোৱেশ্চন নম্বৰ 11 Question number 11 at কৈছে যে who is regarded as the father of Boros or so called Borofa Borofa বুলি বা father of Boro বুলি কাক কোৱা যায় উপেন্দ্ৰনাথ ব্ৰহ্ম নে উপেন্দ্ৰনাথ বৰমা উপেন্দ্ৰ চন্দ্ৰ বড়ো নে হাগ্ৰামা মহিলাৰী এইজনৰ ভিতৰ কোনজনক আপোনাৰ father of Boro বা Borofa বুলি নামটো আখ্যা দিয়া গৈছে তো answer is উপেন্দ্ৰনাথ ব্ৰহ্ম Upendra Brahma is also called the father of Boros but তেখেত এজন বহুত হাইলি এডুকেটেড মানুহ আছিল বড়োসকল সমাজৰ পৰা তেখেত এজন সোশ্যাল এক্টিভিষ্টও হয় তেখেত ফৰ্মাৰ প্ৰেসিডেন্ট অফ আপসু আছিল আসাম বড়ো ষ্টুডেন্টস ইউনিয়ন সো এই সকলোবোৰ তেখেতৰ নাম ধাৰ কৰাৰ কাৰণে একচুয়ালি তেখেতকে ফাদাৰ অফ বড়ো বুলি কোৱা যায় ঠিক আছে তো কোৱেশ্চন নম্বৰ 12 ফালে আগবাৰতে হলে Question number 12. The highest hill range of Assam is অসমৰ highest hill range তোৰ নাম কি হয় বহুতে সাকে এটো এনসাৰ গুগলত সাৰ্চ কৰতে নামছা বাৰৱা বুলিও পাও পাৰে এটো পাও পাৰে মই অলপ কথাটো কৈ দিছো নামছা বাৰৱা যেটো পোষ্ট হয় বা এটো যেটো পিক হয় this peak is the highest peak of Assam Himalaya Assam Himalaya ৰেঞ্জৰ হাইয়েস্ট পিক তোৰ নাম হুদিলে তেতিয়াহে নামছা বাৰৱা হয় কিন্তু যদি খুধা যায় হাইয়েস্ট হিল ৰেঞ্জ অফ আসাম বুলি তেতিয়া হলে আনসাৰ হয় বৰেল ৰেঞ্জ ঠিক আছে এই বৰেল ৰেঞ্জ হয় একচুয়ালি সকলোতকৈ সৰ্বাধিক হাইয়েস্ট হিল ৰেঞ্জ অফ আসাম হয় আৰু নামছা বাৰৱাটো আসাম হিমালয়া ৰেঞ্জৰ সকলোতকৈ ওখ পিক হয় একচুয়ালি সো আনসাৰ এইটো নহয় পিনে এইটো হ'ব কাৰণ যেটো নামছা বাৰৱা হয় এইটো অসমত নাই এইটো তিব্বতত আছে এখন ডাঙৰ পৰ্বত হয় আসাম হিমালয়া তো এখন তিব্বতৰ থাকা এটা পিক হয় নামছা বাৰৱা ঠিক আছে বৰেল ৰেঞ্জ একচুয়ালি ইজ দা হাইয়েস্ট হিল ৰেঞ্জ অফ আসাম হয় আৰু বাকি বৰেল ৰেঞ্জত থকা হাইয়েস্ট পিক তোৰ নাম খুধে যদি তেতিয়া হলে থুমজাং হ'ব THUMJANG
জি তো এইটো জানাও ভাল বৰেল ৰেঞ্জৰ হাইয়েষ্ট পিকটোৰ নাম থুমজাং হয় নামচা বৰুৱা আসাম হিমালয়াৰ হাইয়েষ্ট পিকটোৰ নাম হয় আৰু এনে হাইয়েষ্ট হিল ৰেঞ্জ অফ আসাম বুলি ক'লে বৰেল ৰেঞ্জ হ'ব আহক কুৱেশ্যন নম্বৰ 13 ৰ কাৰণে আগবাঢ়ো কুৱেশ্যন 13 সিম্পল এটা জিকে কুৱেশ্যন হয় দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ চেণ্টাৰ ইন আসাম ইজ লোকেটেড এট ইয়াতে খুব বেছি ক'বতো একো নোৱাৰি জাষ্ট জানিলে এনসাৰটো এইটোৱে হ'ব যোৰহাট তো কুৱেশ্যন 14 কি হ'ব পাৰে কুৱেশ্যন 14 For how many times Mahatma Gandhi visited Assam and when did he visited last? কুৱেশ্যনটোত এইটো সুধিছে কি মহাত্মা গান্ধীয়ে অসমত কেইবাৰ আহিছিলে আৰু তেখেতে অন্তিমবাৰৰ কাৰণে কেতিয়া অসমত আহিছিলে তো সকলোৱে জানিব মহাত্মা গান্ধীয়ে 4বাৰ অসমত আহিছিলে তো সেইকাৰণে 4বাৰ প্ৰত্যেকবাৰ দি থৈ দিয়া আছে আৰু লাষ্টত কেতিয়া আহিছিলে বুলি সুধিলে লাষ্টত 1946ত তো 1946ত মহাত্মা গান্ধী লাষ্টবাৰ অসমত আহিছিলে মই গোটেইবোৰ সিকুৱেন্সত কৈছো মহাত্মা গান্ধীয়ে ফাৰ্স্ট অসম আহিছিলে যদি সুধে তো 1921 মহাত্মা গান্ধী ফাৰ্স্ট আহিছিলে 1926ত মহাত্মা গান্ধীয়ে সেকেন্ড বাৰ ভিজিট কৰিছিলে 1934ত মহাত্মা গান্ধীয়ে থাৰ্ড টাইম ভিজিট কৰিছিলে আৰু 1946ত মহাত্মা গান্ধীয়ে ভিজিট কৰিছিলে লাষ্ট বাৰৰ কাৰণে 1921ত মহাত্মা গান্ধীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হেডকোৱাৰ্টাৰটো উদ্বোধন কৰিবৰ কাৰণে আহিছিলে 1926ত আৰু লগতে তেতিয়া অসমত নন কপাৰেশ্যন মুভমেন্ট কেনেকৈ চলিব লাগে 1921ত হেতু চাবও আহিছিলে 1926ত আমাৰ মহাত্মা গান্ধী আহিছিলে কাৰণ তেতিয়া আমাৰ অসমত আইএনচিৰ সেশনটো পাতিছিলে পতা কাৰণ তেতিয়া অসমত আইএনচিৰ সেই মেলখনত মহাত্মা গান্ধী যোগদান দিবৰ কাৰণে আহিছিলে 1934ত আহিছিলে থাৰ্ড বাৰৰ কাৰণে আৰু 1946ত আহিছিলে কুইট ইণ্ডিয়া মুভমেন্টৰ প্ৰচাৰ চলাবৰ বাবে আমাৰ অসমত আহক কুৱেশ্যন নম্বৰ 14 ৰ কাৰণে আগবাঢ়ো আচ্ছা 15 number question is who is the head of the panel which has submitted its report on illegal migrants from Bangladesh to Assam যেতিয়া আমাৰ অসম বা ভাৰত স্বাধীন হৈছিলে তেতিয়া আমাৰ অসমত অসমীয়া কোৱা মানুহৰ শতাংশ আছিল 72% অসমত অসমীয়া কোৱা মানুহৰ শতাংশ আছিল 72% যেতিয়া আমাৰ ভাৰত স্বাধীন হৈছিল 1947 ৰ টাইমত তাৰ পিছত 1961 চনত আমাৰ অসমত অসমীয়া কোৱা মানুহৰ শতাংশ হৈছিল 66% 1961 চনত তো লাহে লাহে অসমত অসমীয়া কোৱা মানুহ হয়তো কমি কমি আহি আছে তাত সন 2011 ৰ যেতিয়া সেন্সাস ওলালে সন 2011 সেন্সাসত কৈছিলে যে অসমত অসমীয়া কোৱা মানুহ এতিয়া বৰ্তমান 53% অসমত অসমীয়া কোৱা মানুহ এতিয়া বৰ্তমান 53% তো যদি এনেকৈ হৈ থাকে বা চলি থাকে তেনেহলে তো অসম বহুত বেয়া যুগত গৈ আছে বা বহুত তলৰ ফালে গৈ আছে বিকজ অফ দিস বাংলাদেশী ইমিগ্ৰেন্টস ইয়াফে বাংলাদেশী যিবিলাক মাইগ্ৰেন্ট আছে আমাৰ অসমত আহা বাবে তো এইখন ৰিপৰ্ট সেন্ট্ৰেল গভৰ্নমেন্ট আৰু আসাম গভৰ্নমেন্টক সাবমিট কোনে কৰিছিলে যে অসমত বাংলাদেশী মাইগ্ৰেন্টস কিমানবোৰ আহে তো তেনেহলে এনসাৰ ইজ উপমান্য হাজৰিকা তেখেতে আসাম গভৰ্নমেন্ট আৰু সেন্ট্ৰেল গভৰ্নমেন্টক ৰিপ্ৰেজেন্ট কৰিছিলে টু সাবমিট দ্য ৰিপৰ্ট কি বাংলাদেশী অসমত কিমান আহে তো এনেকৈ নহলে লাহে লাহে অসমত অসমীয়া কোৱাৰ অস্তিত্ব কমি গৈ আছিল তো কোৱেশ্চন নম্বৰ 16 এ কি কৈছে হেতু চাও হক ওকে কোৱেশ্চন নম্বৰ 16 স্পেশাল ওমেন কমান্ডো ফোর্স ৰেজড বাই আসাম গভৰ্নমেন্ট ইজ তো আসাম গভৰ্নমেন্টে ৰিসেন্টলি স্পেশাল ওমেন কমান্ডো ইনগ্ৰেট বা ইমপ্লিমেন্ট কৰিছিলে আপুনি দেখি সাকে ব্ল্যাক ড্ৰেছ পিন্ধে তেওঁলোকে তে ওমেন কমান্ডো বিলাকে ব্ল্যাক ড্ৰেছ পিন্ধে আপুনি বেছিভাগ পাৰ্কৰ বাহিৰত দেখিব সাকে যেতিয়া কোনো লৰাই কোনো ছোৱালীৰ লগত কিবা বেয়া আচৰণ কৰিব বিচাৰে এইবোৰ কমান্ডো আহি পিনে লৰাবোৰক মাৰাও দেখি সাকে বহুতবাৰ সময় তো হেতু কমান্ডোৰ নাম কি হয় একচুয়ালি তো দিস ইজ আ ওমেন কমান্ডো বীৰাংগনা ঠিক আছে দিস দ্য আনসাৰ Question number 17. The Obirusi Sports Day is widely observed in Assam on. Obirusi Sports Day basically সকলোবোৰ স্কুলৰ ফালৰ পৰা এটা মাৰ্চ পাস সেশন হয় বা সকলোৱে মাৰ্চ পাস কৰি পিনে এখন পাৰ্টিকুলাৰ জাজ ফিল্ডত গৈ পিনে সমাবেত হয় গৈ তো সেপ্টেম্বৰ 3 তাৰিখে ভোগেশ্বৰ বৰুৱা আমাৰ অসমৰ ফালৰ পৰা প্ৰথম এছিয়ান গেমছত মেডেল আনা তেখেত আছিল এছিয়ান গেমছত প্ৰথমবাৰ মেডেল আনা তেখেত আছিল এছিয়ান গেমছ 1966ত ভোগেশ্বৰ বৰুৱাই মেডেল বা সুনাম কঢ়িয়াই আনিছিলে অসমৰ কাৰণে তো তেখেতৰ জন্মদিনত অবিৰুচি স্পোৰ্টছ ডে হিচাপে সেলিব্ৰেট কৰা যায়
এইটো মনত ৰাখিব that is ভোগেশ্বৰ বৰুৱা তো ভোগেশ্বৰ বৰুৱা বাৰ্থডে আছিলে সেপ্টেম্বৰ 3 তাৰিখে তো তেখেতৰ বাৰ্থডেৰ বাবে সেলিব্ৰেট কৰা যায় অভিৰুচি স্পোৰ্টছ ডে কাৰণ তেখেতে এছিয়ান গেমছত 1966ত আমাৰ অসমৰ বাবে মেডেল কঢ়িয়াই আনিছিলে Question number 18 which constituency of Assam is largest in terms of voter যেনেকে মই question number 1 বা 2 ত কৈছিলো আমাৰ অসমত টোটাল সমষ্টি আছে 126 টা তো সমষ্টি এটা ডাঙৰ বা সৰু কেনেকে গম পায় সমষ্টি এটা ডাঙৰ বা সৰু দেখা যায় তাত ভোটাৰ কিমান আছে সো অসমৰ কোনটো সমষ্টিত সৰ্বাধিক ভোটাৰ থকা সমষ্টি হয় এই চাৰিটা ভিতৰৰ পৰা তো এনসাৰ ইজ দিছপুৰ সমষ্টি দিছপুৰ সমষ্টিত কোৱা গৈছে যে 3.18 লাখ ভোটাৰ আছে আমাৰ অসমৰ কোনো এটা সমষ্টিতে 3 লাখৰ আশপাশত ভোটাৰ নাই আমাৰ দিছপুৰ সমষ্টি ইজ দা লাৰ্জেষ্ট মানে কনস্টিটুৱেন্সি হয় য'ত 3 লাখ বা তাতকৈ বেছি আপোনাৰ ভোটাৰ আছে তো 3.18 লাখ ইজ দা একুৰেট নাম্বাৰ ফৰ দিছপুৰ কনস্টিটুৱেন্সি Question number 19 Which among the following is the smallest constituency of Assam in terms of voter? So largest বুলি ক'লে দিছপুৰ হয় largest বুলি ক'লে দিছপুৰ হ'ব আৰু smallest বুলি যদি কোৱেশ্চনটো খুদে কি সকলোতকৈ কম ভোটাৰ থকা সমষ্টিটোৰ নাম থাউৰা হয় তো থাউৰা is a constituency that is located in the district of Jorhat আৰু দিছপুৰটো কামৰূপ মেট্ৰ আছিলে তো থাউৰাত আছে 98000 ভোটাৰ তো থাউৰাত আছে approximately 98000 ভোটাৰ এইটো আমাৰ অসমৰ সকলোতকৈ সৰু কনস্টিটুৱেন্সি হয় Question number 20 Question 20 A woman revolutionary who while receiving her degree at the convocation in the University of Calcutta from Governor of Bengal shot him মানে Governor of Bengal মাৰিবলৈ attempt কৰিছিলে Governor of Bengal মাৰিবলৈ attempt কৰিছিলে 6 February 1932 এইটো ডেট ভেৰি ইম্পৰ্টেন্ট হয় কিয় কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ এইটো সৰু সৰু কোৱেশ্চন বুলি ক'বলৈ নাযাওঁ মই এই কোৱেশ্চনটো আপোনাৰ আহিছিলে APSC বা এইটো ACS এক্সাম বুলি কয় তাতে আহিছিলে এইটো 2000 চনত আহিছিলে APSC 2016 টো আহিছিলে কি কোনজন ব্যক্তিয়ে গভৰ্ণৰ অফ বেংগলক মাৰিবলৈ ট্ৰাই কৰিছিলে ইন 6 February 1932 এই ডেটটো আপোনাক মোৰ ফালৰ পৰা মই এড কৰি দিছো এইটো জানিলে ভাল অকমান তো তেখেত আছিলে বিনা দাস তো তেখেতে কনভোকেশনৰ দিনাখন ইউনিভাৰ্সিটি অফ কলকাতাৰ গভৰ্ণৰ অফ বেংগলক মাৰিবলৈ চেষ্টা কৰিছিলে গুলিয়াই আচ্ছা তেখেতক যদি নামটো লাগে গভৰ্ণৰ অফ বেংগল কোন আছিলে যাক গুলিয়াই মাৰিব বিচাৰিছিলে তো দ্যাট ওয়াজ ষ্টেনলে জ্যাকসন ঠিক আছে তো দ্যাট ইজ ষ্টেনলে জ্যাকসন মই অনুৰোধ কৰিম সকলোকে যাতে সকলোৱে কপি পেন উলাই পিনে গুটেবোৰ বস্তু লিখি লয় কাৰণ আপোনালোকে দেখিছে সাকে মই এটা কোৱেশ্চনৰ ৰেসপেক্টত আকৌ 5-6টা মান ডাটা এক্সট্ৰা দি আছো সো অকল কোৱেশ্চনটোৰ লগত এনসাৰটো জানিলেই নহব লগতে সকলোবোৰ সৰু সৰু ডাঙৰ পইণ্ট যিমানে গম পাইছো মই গুটেখিনি আপোনালোক মই এটা ডিসক্লোজ কৰি দিছো তো ট্ৰাই কৰিব সকলো বস্তু লিখি ল'ব কাৰণে তো আহকিটা কোৱেশ্চন নম্বৰ 21 ৰ কাৰণে যাও তো question number 21 ত কোৱা হৈছে যে who was the first Assamese to join INC during the second session held at 1886 আচ্ছা আমি সকলো অকমান হলো জানো যে আমাৰ INC session was formed in 1885 ত হয়নে INC session was formed in 1885 ত আৰু first president আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী মাকবাৰ কৈছো INC was formed in 1885 INC মানে Indian National Congress and Umesh WOMESH Umesh Chandra Banerjee asile first president of INC kune founder asile president prothom boli hudile Umesh Chandra Banerjee hobo aru founder boli kole tetia founder beleg hoy founder AO Hume asile founder hoy AO Hume asile kintu amar ohomor falor pora participate আমাৰ INC 1885 ত কৰা নাছিলে তাৰ নেক্সট বছৰত হৈ কৰিছিলে নেক্সট বছৰত কোনে কৰিছিলে অসমৰ ফালৰ পৰা বা প্ৰথম অসমীয়া পাৰ্টিসিপেট কৰা ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ সেশনত আছিল নবীন চন্দ্ৰ বৰদলৈ আছিল সো এইটো জানি থৈ দিয়াটো ভাল ঠিক আছে আৰু এই 1886 ৰ সেশনটো কোড হৈছিল কলকাতাত হৈছিল যত উমেশ চন্দ্ৰ বেনাৰ্জীয়ে পাৰ্টিসিপেট কৰিছিল আৰু তাৰে প্ৰেসিডেন্ট আছিল দাদাভাই নৰোজী আছিল
তো এইটো সেশন কলকাতাত হৈছিলে তাৰে প্ৰেসিডেন্ট দাদাভাই নৰোজি আছিলে আৰু অসমৰ পৰা পাৰ্টিসিপেট কৰিছিলে নবীন চন্দ্ৰ বৰদলৈ 1885 ৰ টু এইটো বম্বেত হৈছিলে এইটো প্ৰথমটো আছিলে ওমেশ চন্দ্ৰ বেনাৰ্জী আছিলে ফাৰ্ষ্ট তাৰে প্ৰেসিডেন্ট আৰু আইএনসি কোনে ফৰ্ম কৰিছিলে বুলি সুধিলে that was a foreigner AO Hume so let us go to question number 22 question 22 which one of is the first film directed by Bhupen Hazarika Bhupen Hazarika দেৱৰ পৰা ৰচিত প্ৰথমখন ফিল্মৰ নাম কি হয় তো তেখেতৰ সকলোৱে জানে সাকে সুধা কণ্ঠ বুলিও কওঁ আমি তো তেখেতৰ প্ৰথম ফিল্মখনৰ নাম আছিল ডাইৰেক্ট কৰা এৰা বাতৰ হুৰ এখন ফিল্ম 1956 ত ৰিলিজ হৈছিল এখন ফিল্ম 1956 ত ৰিলিজ হৈছিল এৰা বাতৰ হুৰ আচ্ছা তেখেতৰ ফালৰ পৰা ফাৰ্স্ট প্লেবেক সিংগিং কেতিয়া কৰিছিল তেখেত এজ এ সিঙ্গাৰ হিচাপে সকলোৱে জানো তো তেখেতে প্লেবেক সিঙ্গিং ফাৰ্স্ট কোনখনত কৰিছিল বুলি ক'লে এইখন আমাৰ অসমৰ প্ৰথম দ্বিতীয়খন মুভি হয় ইন্দ্ৰমালতী তো ইন্দ্ৰমালতীত আমাৰ ভূপেন হাজৰিকা দাৰ ইন্দ্ৰমালতী তো এইখন মুভিত আমাৰ ভূপেন হাজৰিকা দাই প্ৰথমবাৰৰ কাৰণে গান গাইছিলে আৰু তেখেতৰ গান প্ৰথমটো আছিলে অগ্নিযুগৰ ফিৰিঙতি মই ঠিক আছে আৰু প্লেবেক সিঙ্গিং ফাৰ্স্ট এইখন মুভিতে কৰিছিলে আৰু এৰা বাতৰ হুৰ আছিল তেখেতৰ ফালৰ পৰা প্ৰথমখন মুভি তো let us go to question number 23 which district of Assam was separated from Assam and was given to Pakistan in 1947 তো পাকিস্তানৰ দিয়া গৈছিল আমাৰ অসমৰ কোনখন ডিস্ট্ৰিক্ট তো এইখন আছিল আমাৰ সিলহেট যেটো এতিয়া বৰ্তমান বাংলাদেশৰ লগত আছে তেতিয়াটো বাংলাদেশ আৰু পাকিস্তানৰ পাৰ্ট আছিল 1947 ৰ টাইমত বাট বাংলাদেশ সেপাৰেট হৈছে 1972 with the help of Indira Gandhi তো তেতিয়া সেপাৰেট হোৱাৰ পিছৰ পৰা বাংলাদেশক এখন ডিস্ট্ৰিক্ট পোৱা গৈছিল বাট ইনিশিয়ালি এখন ডিস্ট্ৰিক্ট আমাৰ অসমৰ আছিল সিলহেট which is the easternmost district of Assam অসমখন যদি মই কবলৈ যাওঁ এইখন অসমৰ অলপমান মই ম্যাপ এখন ড্ৰয়িং কৰি দিছো বাৰু সো ইয়াতে ভালকে ড্ৰ কৰিব দিগদাৰ হয় তো ইষ্টাৰ্ণমোষ্ট মানে এইটো পাৰ্টত আমাৰ অসমৰ কোনখন ডিস্ট্ৰিক্ট আছে তো এইটো পাৰ্টত থকা ডিস্ট্ৰিক্টখনৰ নাম হয় তিনচুকীয়া এইখন আমাৰ পূব ফালৰ সকলোতকৈ প্ৰথম ডিস্ট্ৰিক্ট আমাৰ অসমৰ তিনচুকীয়া মই গোটেইখনে কৈ দিছো বাৰু এখন পূব ফালৰ পৰা পশ্চিম ফালৰ পৰা এইখন হয় এইখন ডিস্ট্ৰিক্ট হয় ধুবুৰী এই কাৰণে কোৱা যায় ন হদিয়াৰ পৰা ধুবুৰী বুলি তো এইখন ধুবুৰী হয় এইখন ওয়েস্ট ফালৰ পৰা সাউথৰ ফালৰ পৰা কবলৈ গলে এনসাৰ ইজ হাইলাকান্দি হয় আমাৰ সাউথৰ ফালৰ পৰা লাষ্ট ডিস্ট্ৰিক্ট হাইলাকান্দি অলপ লিখিওতে দিগদাৰ হয় এইটো মাউসৰে আচ্ছা এইটো হাইলাকান্দি হয় আৰু ওপৰৰ ফালত যেহেতু বহুত কেইখন আছে এইখিনিতো বহুত কেইখন আছে সো এটা নামত মন ৰাখিব পাৰে বাস বুলি বাস কি হয় এতিয়া বাস হয় বিফৰ বাক্সাও যায় বিফৰ বিশ্বনাথো যায় ঠিক আছে তো বিডি দুটা হয় মন ৰাখিব বিফৰ বাক্সাও যায় বিফৰ বিশ্বনাথো যায় ইউডি যায় উদালগুৰি এসএডি যায় শোণিতপুৰ ঠিক আছে I'll repeat it again দুটা বি আছে বাক্সা আৰু বিশ্বনাথ ইউডি উদালগুৰি এসএডি শোণিতপুৰ তো এইখিনি আছিল আমাৰ ওপৰৰ এইখিনি নৰ্থ পাৰ্টৰ কাৰণে সো যিকোনো যদি এটা অপচন থাকে কি নৰ্থত ইয়াৰ পে কোনখন ডিস্ট্ৰিক্ট পৰে বুলি তো বাক্সা বিশ্বনাথ উদালগুৰি আৰু শোণিতপুৰ আৰু বাকি এইফালে ধুবুৰী হয় ইষ্ট ফালে তিনচুকীয়া হয় তলৰ ফালে হাইলাকান্দি হয় তো let us go to question number 25 আচ্ছা এইটোৰ কাৰণে आंसर ইষ্টাৰ্ণ মোষ্ট বুলি কৈছে যেহেতু ইষ্টাৰ্ণ মোষ্ট তো এইটো आंसर হ'ব তিনচুকীয়া তো let us go to question number 25 total number of districts that are touched by the mighty Brahmaputra of Assam এটা মই ব্ৰহ্মপুত্ৰ ক্লাস অলৰেডি মই ইউটিউবত থৈছোৱে এইখন যদি আমাৰ অসমৰ ম্যাপ হয় আকবা মই কৈছো অকমান তো এইখন যদি আমাৰ অসমৰ যদি ম্যাপ হয় আমাৰ ব্ৰহ্মপুত্ৰ বৈ পিনে এনেকে আহে তো আমাৰ ব্ৰহ্মপুত্ৰ যেটা এনেকে বৈ পিনে আহে তো ইয়াতে বহুতখন এনেকে ডিস্ট্ৰিক্ট থাকে এই ডিস্ট্ৰিক্টছ বোৰ কোট টাচ হয় হেতু কথা কৈছে সো আমাৰ অসমৰ ফালৰ পৰা টাচ হোৱা ডিস্ট্ৰিক্ট হয় 21খন ডিস্ট্ৰিক্ট আমাৰ ব্ৰহ্মপুত্ৰ ফালত টাচ হয় তো এইখিনি আছিল আজিৰ কাৰণে হোপ সো সকলোৰে ভাল লাগিছে সো আহি থাকিব উইল কন্টিনিউ আপ the other classes in the next days. Thank you.